আজি আমি এটা ক্যান্ডেল মার্চ কৰাটো কাৰণ হল আজি আমাৰ ন্যায় লাগে কাৰণ আজি আমাৰ মাজতে কাৰোবাৰ ভনী কাৰোবাৰ কইনা বা কাৰোবাৰ ঘৰৰ সদস্য এজন হেৰাব লগা হ'ল তাৰ নামটো হ'ল নামৃতা ইংটিপি তাৰ নামৃতা ইংটিপি 15 জুন তাৰিখৰ পৰা তেওঁ নিখোজ হৈ আছিল আৰু তাৰ পাছতে তেওঁৰ মৃত্যুদেহখন যে নগাঁৱৰ নগৰ ৰাজপথত পোৱা গৈছে আৰু তাৰ পাছতে তেওঁলোকৰ পৰিয়ালে যে চিনাক্ত কৰিবলৈ যে থানালৈ যায় আৰু যোৱাৰ পাছত যে তেওঁলোকৰ পৰিয়ালে তাতে নিশ্চিত কৰে যে সেই কইনাটিৰ হাতৰ যোনটো হুটা আৰু আঙুঠিৰ চিহ্ন চাইকেনি তেওঁ নিজৰ কইনা বুলি ভাবিছে কিন্তু তাৰ পাছতে তেওঁ সেই মৃত্যুৰ দেহখনো ঘৰলৈ আনিব নাপালে আৰু তেওঁৰ ছোৱালী মৃত্যুৰ দেহখনো তেওঁ চাবলৈ নাপালে এতিয়া ইয়াতে কথাটো হ'ল যে ইয়াতে ৰহাৰ আন এটা পৰিয়ালে তাতে নিজৰ নিৰুদেশ হৈ থকা কইনাটিৰ মৃত্যুৰে ভাবি তেওঁ লৈ যোৱাৰ পাছতে সেই মৃত্যুৰ দেহখনৰ সৎকাৰ কৰি দিয়া বুলি তাতে কোৱা হৈছে এতিয়া ইয়াতে সন্দেহজনক কথাটো হ'ল যে যোনটো মৃত্যুদেহখন আমি ছ'চিয়েল মিডিয়াত আমি দেখি পাইছো বা আমি সকলো এটা দেখি পাইছো কিন্তু সেই মৃত্যুদেহখন যে পুৰা মানে ভালকৈ এটা চিনাক্ত কৰিব পাৰে যে মানে একেবাৰে যে ডেড বডিখন যে চিনাক্ত কৰিব নোৱাৰে বা একেবাৰে গেলি পচি গৈছে এনেকা নহয় ডেড বডিখন ভালদৰে এইটো চিনাক্ত কৰিব পাৰে আৰু ইয়াতে মই ক'বলৈ খোজো যে যিমান সেই নামৃতাৰ হত্যাকাৰীৰ যিমান অপৰাধ কৰিছে হিমানে মই ক'ম যে পিংকি দাসৰ পৰিয়ালে হিমানে অপৰাধ কৰিছে বুলি মই ইয়াতে দাবী কৰিছো আৰু আজিৰ দিনটোত আমি এইটো দাবী কৰিছো যে সেই হত্যাকাৰীয়ে কঠোৰভাৱে শাস্তি পায় আৰু ইয়াক আৰু তেখেতক ফাঁসিৰ বাবে আমি দাবীৰ উত্থাপন আমি কৰিছো আৰু চৰকাৰ এতিয়া চলি থকা চৰকাৰ আৰু লগতে আমাৰ ইয়াৰ কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং ছাৰকো মই ইয়াতে কৰজোৰে প্ৰাৰ্থনা কৰিছো যে সেই দুখীক শাস্তি দিব লাগে আৰু লগতে তেওঁক ফাঁসিৰ ব্যৱস্থাও তাতে কৰিব লাগে যাতে আমাৰ কাৰ্বি আংলঙত আৰু বাৰে এনেকা ঘটনা সংঘটিত নহয় কাৰণ এতিয়া যে বেটি বাঁচাও বেটি পঢ়াও বুলি মানে এটা আঁচনি এইটো ভাৰত চৰকাৰৰ যে এটা উল্লেখযোগ্য এটা পদক্ষেপ যাৰ মানে মূল্য হৈছে যে সন্তানৰ শিক্ষা আৰু সন্তানৰ সুৰক্ষা এতিয়া আমি এটা ক'বলৈ গ'লে যে ইয়াতে সন্তানৰ শিক্ষা আৰু সুৰক্ষা ইয়াতে ক'ত দেখি পাইছে এটা চৰকাৰ মই যে ক'ব খোজো কাৰণ আমাৰ ডিফু কাৰ্বি আংলঙত ইয়াতে মানে যিমানখিনি ঘটনা সংঘটিত হৈছে যে তেওঁলোকে য'ত থাকিছে ল'ৰা ছোৱালীবোৰ তাতে সুবিধা নথকাৰ বাবে তেওঁলোকে আনৰ ঘৰত থাকিবলগীয়া হৈছে বা অসুবিধাবোৰ হ'ল যে তেওঁলোকে থকা ঠাইত স্কুল ঘৰ থকাৰ উপৰিও তাতে মানে শিক্ষয়িত্ৰীবোৰ নোযোৱা আৰু লগতে যে ৰাস্তা ঘাট বেয়া হোৱাৰ বাবে তেওঁলোকে বিদ্যালয় যাব নোৱাৰা অৱস্থা হৈছে সেইবাবে তেওঁলোকে আনৰ ঘৰত থাকিবলগীয়া হৈছে কিন্তু থকাৰ পাছত তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে বা বলৎকাৰৰ বলি হ'বলগীয়া হৈছে এতিয়া যদি আমি ক'বলৈ যাওঁ এতিয়া সুমিলা ৰংহাংপি কেছটো যদি আমি ইয়াতে চাবলৈ গ'লে যে এইটো এটা বহুত ভয়ানক বুলি আমি ক'ম আৰু যদি ন্যায় পাইছে নে ন্যায় পোৱা নাই কাৰণ সুমিলা ৰংহাংপিৰ ভুল কি আছিল তেওঁ যে পঢ়াৰ বাবে তেওঁ আনৰ ঘৰত থাকিবলগীয়া হৈছে কিন্তু তাৰ ওপৰত তেওঁলোকে কি কৰিছে অত্যাচাৰ কৰিছে বলাৎকাৰ কৰিছে আৰু তেওঁৰ দেশখনক যে অগ্নি সংযোগ কৰি তেওঁক হত্যা কৰা হৈছে কিন্তু ইয়াতে ন্যায় কিয় পোৱা নাই কথাটো হ'ল যে এতিয়া চৰকাৰে এতিয়া ওলাই আহক তেওঁলোকে ওলাই আহি এটা মাত দিয়ক আৰু মাত দিয়াৰ পাছত তেওঁলোকে কৰিব লগা কাম কৰিব লাগে আৰু যে যাতে মানে দুখীয়া শাস্তি পায় আৰু ফাঁসিৰ বাবে তেওঁলোকে এটা দাবী কৰিব লাগে বুলি এইভাবে আজি আমি এটা মাত দিছো আৰু যদি চৰকাৰবোৰে যদি আমাক ন্যায় দিব নোৱাৰে বা ইয়াতে পুলিচবোৰ অসমৰ আৰক্ষীবোৰে যে আমি ন্যায় দিব নোৱাৰে এনেকা চৰকাৰক এনেকা আমি ইয়াতে নিন্দা কৰিছো বুলি আমি ক'ম চৰকাৰৰ দাবীটো মোৰ ইমানেই যে এতিয়া পোনপ্ৰথমে মানে যাৰ হ'লেও যে তেওঁলোকৰ এটা সন্তানটি হেৰুৱাব লগা হ'ল সেইবাবে ন্যায়টো বহুত ডাঙৰ বুলি মই ক'ম ন্যায়টো পাব লাগিব মইতো চৰকাৰক মই অনুৰোধ কৰিছো আৰু কামটো কৰিব লাগিব কাৰণ তেওঁলোকে যে ন্যায় যদি দিব নোৱাৰে ক'লে আমি প্ৰতিবাদটো আমি কৰি থাকিম আৰু আমি চলাই গৈ থাকিম কাৰণ আমাৰ বাৰে আমাৰ ডিফু কাৰ্বি আংলঙত এইটো ঘটনাটো সংঘটিত হৈ আছে যে স্কুলৰ নামতে কাৰোবাৰ ঘৰ থাকি তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈ আছে বলাৎকাৰ হৈ আছে ইয়াৰ ন্যায় আমি পাইছোনে আজিলৈকে আমি ইয়াৰ ন্যায় আমি পোৱা নাই সেইবাবে আমি প্ৰতিবাদ আমি চলাই থাকিম প্ৰতিবাদ আমি কৰি থাকিম kopi posi nilitum labangso media along nilitum cingki cingwai mane nilitum labangso alam thepe nilitum kopi posi media along nilitum nije ponangkok ma pulutangte lake kopi polo nilitum nona lo makarbi yang long nilitum karbi nimsopi ingtipi alangli nomrota ingtipi alangli isi thedung alangli isiaki sung phoroklo
pulo tangte ilitum hajak alang li phan kichi arpum ilitum chichini dat aphisitame pipolo ilitum council so dudunjoy ke lasi ilitum bangke la so phutha ka bangke ilitum kado kawe atum sitame piniani ilitum ki thunang ja poro ilitum swalo atumaki sung bangke la poson batai aninkan vangs tamela so ki sung ki phover ko pipor mala ke tum ningdu kalam lo lasi pinia bangke nilitum lake alang pha ningduk nilitum la so ningduk ka kender pinilitum ke kai pon aposi ilituma akarbi ang long ko piposi la posona akisung na ke phover ma la bangke ilitum mang humi me lamlo lasi ki dam tang sumila rong hang pi sitame la posona thaka akisung long ilitum polo seta hala su ho sitame justice nai kado ka via tum sitame hang jolo puolo sitame ku pipo justice pithek der alang litum lasi justice bangke nona du bangke ilitunge justice bang long vek na popusi nilituma hin pen bangke chunungri lo lapente nitum bangke kardak pen pupono lasi nanglitum council atum stame nanglitum ta nang bor idun ra mane nang chirap dun ra labang so ki sung long bangke nang pajok dun vek nang popusi nitum solu hin pen same nang pupono lasi la so teng pulutang te ilituma akarbi ang long nilitum solu tum ake helu ke charli matang te ko mane tuition ke dama son do ko pulutang te hala hai long ke men tunike ingting kuk ta do ta hai ba nilitum bojar ke dam pini kini han pini ni ke chojodam han pini ni mane kachonam dam hura sonsona long mane hem leader 50 same nilitum ke non bange hong ke bar bang nitum karbi ang long karbi pimar to mangke mane akisung mate nitum mangke kosono ko pho akisung mate nitum mangke akaphere son do koklo asika phere son do koklo pongte ko pipote karbi ang long la son asuluk asadak mate la sona ake heng no long na ke do vera bangke nitum mangke ning duklo posintunge mane chepaklang ponlo aposi ilitum kidu an asong atum sitame litum karbiang long organization do pik do an same alang litum an same non etum laso along bangke justice bang litum manu tinta nang po pura ini cibilo nang lapente council sor sitame nang litum sitame laso justice along bangke nang litum ta palong vek nang po lapente hala mia amenta kosomio la somia la sa hosen pharmangke ilitum bage sodak pensi insai vek nang po lapen kangsai long vek nang po posintu demand lo lapente non kivang jilang tala pu sonsi nang po bom po la si justice pipe rek poloteng pipe det poloteng te la si justice bangke pi vek nang po lasi justice jong si pipe det nona dhuta la puson se nanglitum council so la penitum kado wen pang samri liputang te non kivang jilang ke litum so look so dak stame tum nang chi song po nang kok popusini tum pangda konlo lasi la bangke tum therak me la pen chijin so me la pen ningduk me lasi la haya lama thadam lo polote ine eme kri ta jang me ining oi me la haya lam ke kupi pose la pusona akisung kai ke mata karbieng long nang dovelo la ke ningduk lo lasi nili to mahin pen bangke la bangke chok chipik lo la so kisung bangke justice ke pivek nang po la pente la ke la so amia phana bangke la so Hussein po bang phan bangke la phan bangke jatijan justice pivek nang po la phane pivek nang po la hello nili to ma adiman ke